ছাত্ৰ ছাত্ৰীসকল প্ৰথমে তোমালোকক সাইন এক্সলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকে জানিবলগীয়া বিষয়বস্তু হ'ল গোলাকাৰ দাপোনৰ সূত্ৰ, কাৰ্তীয় চিহ্ন প্ৰথা আৰু বিবৰ্ধন। গোলাকাৰ দাপোন সম্পৰ্কীয় অংকসমূহ সমাধান কৰিবলৈ লোৱাৰ আগতে কিছুমান সম্পৰ্ক, নিয়ম, সূত্ৰ আদিৰ বিষয়ে তোমালোকে জানি ল'ব লাগিব। প্ৰথমে গোলাকাৰ দাপোনৰ ভাঁজ ব্যাসাৰ্ধ R আৰু ফকাচ দৈৰ্ঘ্য Fৰ মাজৰ সম্পৰ্কৰ বিষয়ে জানো আহা। উত্তল দাপোনেই হওক বা অৱতল দাপোনেই হওক, ভাঁজ ব্যাসাৰ্ধ আৰু ফকাচ দৈৰ্ঘ্যৰ মাজৰ সম্পৰ্ক একেই হয়। উদাহৰণস্বৰূপে চোৱা, এইখন অৱতল দাপোন, ইয়াত এইডাল মুখ্য অক্ষ, P হ'ল মেৰু, C হ'ল ভাঁজ কেন্দ্ৰ, F হ'ল মুখ্য ফকাচ। এই মেৰু P আৰু ভাঁজ কেন্দ্ৰ Cৰ মাজৰ দূৰত্বই হ'ল ভাঁজ ব্যাসাৰ্ধ। ইয়াক কেপিটেল Rৰ দ্বাৰা বুজোৱা হয়, তাৰ মানে R সমান ভাঁজ ব্যাসাৰ্ধ। আকৌ চোৱা, দাপোনখনত কেপিটেল F হ'ল মুখ্য ফকাচ আৰু মেৰু Pৰ পৰা Fৰ মাজৰ দূৰত্বই হ'ল ফকাচ দৈৰ্ঘ্য। এই ফকাচ দূৰত্বক স্মল fৰ দ্বাৰা বুজোৱা হয়। অৰ্থাৎ আমি কি পালোঁ? R মানে ভাঁজ ব্যাসাৰ্ধ আৰু স্মল f মানে ফকাচ দূৰত্ব। এতিয়া চিত্ৰখনলৈ পুনৰ ভালদৰে মন কৰা। CPৰ আধা FP ধৰিব পাৰিছা নহয়? মানে ভাঁজ ব্যাসাৰ্ধ Rৰ আধা, ফকাচ দূৰত্ব F। অৰ্থাৎ ভাঁজ ব্যাসাৰ্ধ R, ফকাচ দূৰত্ব Fৰ দুগুণ হয়। তেতিয়াহ'লে আমি কেনেদৰে লিখিব পাৰোঁ? R ইজ ইকুৱেল টুৱাইচ F। এইটো এটা সূত্ৰ মনত ৰাখিবা। এই সূত্ৰটো প্ৰয়োগ কৰি আমি এটা অংক কৰিম, তেতিয়া তোমালোকে ভালদৰে বুজি পাবা। পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ পাঠৰ 168 পৃষ্ঠাৰ প্ৰশ্নাৱলীৰ 2 নম্বৰ অংকটো চোৱা। প্ৰশ্নটোত কৈছে, গোলাকাৰ দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধ 20 চেণ্টিমিটাৰ আৰু ইয়াৰ ফকাচ দৈৰ্ঘ্য কিমান? তেতিয়াহ'লে চোৱা, দিয়া আছে ভাঁজ ব্যাসাৰ্ধ R সমান 20 চেণ্টিমিটাৰ আৰু আমি ফকাচ দৈৰ্ঘ্য Fৰ মান উলিয়াব লাগে। যিহেতু আমি অলপ আগতে সূত্ৰটোত পাইছিলোঁ R ইজ ইকুৱেল টুৱাইচ F। যিহেতু আমাক Fৰ মান উলিয়াব লাগে, গতিকে সমান চিনৰ বাওঁফালে টুৱাইচ Fৰ মান লিখিলে হ'ব টুৱাইচ F ইজ ইকুৱেল R। এতিয়া চোৱা, 2টো Fৰ লগত পূৰণ হৈ আছে, গতিকে Fৰ মান উলিয়াবলৈ হ'লে 2টো সমান চিনৰ সোঁফালে আনিব লাগিব। মানে 2টো সমান চিনৰ সোঁফালে আনিলে হৰণ হৈ যাব। অৰ্থাৎ F ইজ ইকুৱেল R/2 হ'ব। এতিয়া Rৰ মান কিমান দিয়া আছিল? 20 চেণ্টিমিটাৰ আৰু Rৰ ঠাইত 20 চেণ্টিমিটাৰ বহালোঁ। এতিয়া 2ৰে 20ক হৰণ কৰিলে পাম 10 চেণ্টিমিটাৰ। অৰ্থাৎ F ইজ ইকুৱেল 10 চেণ্টিমিটাৰ। তাৰমানে ফকাচ দৈৰ্ঘ্য আমি কিমান পালোঁ? 10 চেণ্টিমিটাৰ। বুজি পালা নহয়? ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আমি কাৰ্তীয় চিহ্ন প্ৰথা সম্পৰ্কে জানো আহা। গোলাকাৰ দাপোনৰ দ্বাৰা পোহৰৰ প্ৰতিফলন অধ্যয়ন কৰোঁতে আমি নতুন কাৰ্তীয় চিহ্ন প্ৰথা নামৰ এক চিহ্ন প্ৰথা মানি চলিব লাগিব। গোলাকাৰ দাপোন সম্পৰ্কীয় সাংখ্যিক অনুশীলনীসমূহ সমাধান কৰিবলৈ যাওঁতে এই কাৰ্তীয় চিহ্নৰ ৰীতি জনাটো নিতান্তই প্ৰয়োজন। স্থানাংক জ্যামিতিৰ ক্ষেত্ৰত তোমালোকে ৰৈখিক লেখ অংকন কৰিবলৈ লওঁতে কি পাইছিলা? ক্লাছ 8তে তোমালোকে পাইছিলা। অলপ মনত পেলাই চাওঁ আহা। চোৱা, মূল বিন্দু Oত পৰস্পৰ লম্বভাৱে কটাকটি কৰা অক্ষ দুডাল হ'ল X অক্ষ আৰু Y অক্ষ। আনুভূমিক অক্ষডালক X' OX অক্ষ বা চমুকৈ X অক্ষ আৰু উলম্ব অক্ষডালক YOY' অক্ষ বা চমুকৈ Y অক্ষ বোলা হয়। এই দুয়োডাল অক্ষ প্ৰকৃততে দুডাল সংখ্যা ৰেখাহে। চিত্ৰত মই তোমালোকক সহজে বুজিব পৰাকৈ দেখুৱাই দিছোঁ। চোৱা, মূল বিন্দু Oৰ কোনফালে পজিটিভ আৰু কোনফালে নিগেটিভ হ'ব? চোৱা, মূল বিন্দু Oৰ পৰা আনুভূমিক দিশত
আনুভূমিক দিশত চোৱা বাওঁফালৰ মানসমূহ নিগেটিভ আৰু সোঁফালৰ মানসমূহ হ'ল পজিটিভ। আকৌ মূল বিন্দু অ'ৰ পৰা উলম্ব দিশত ওপৰলৈ মানসমূহ পজিটিভ আৰু তললৈ মানসমূহ নিগেটিভ হয়। আৰু এক্স অক্ষ আৰু ৱাই অক্ষৰ সাপেক্ষে মূল বিন্দু অ'ৰ স্থানাংক হ'ব 0, 0। এই পদ্ধতিটো পোনপ্ৰথমে 17 শতিকাত ফৰাচী দাৰ্শনিক তথা গণিতজ্ঞ ৰেনে ডেক্টেৰ্জে ব্যৱহাৰ কৰিছিল আৰু পিছলৈ তেওঁৰ সন্মানাৰ্থে উক্ত পদ্ধতিটোক কাৰ্টীয় স্থানাংক পদ্ধতি নাম দিয়া হয়। এই প্ৰথা গোলাকাৰ দাপোনৰ ক্ষেত্ৰতো কেনেদৰে ব্যৱহাৰ হৈছে চোৱা। দাপোনৰ মুখ্য অক্ষডালক স্থানাংক পদ্ধতিৰ এক্স অক্ষ হিচাপে ল'লে MN দাপোনখন ৱাই অক্ষ আৰু মূল বিন্দুটো হ'ব P। তাৰ মানে দাপোনখনৰ মেৰু P হ'ব মূল বিন্দু। এতিয়া গোলাকাৰ দাপোনৰ ক্ষেত্ৰত কাৰ্টীয় চিহ্ন প্ৰথমতে চোৱা। 1 নম্বৰ, লক্ষ্য বস্তু সদায় দাপোনৰ বাওঁফালে ৰখা হয়। তেতিয়াহ'লে আমি আৰু এটা কথা কি গম পালোঁ, লক্ষ্য বস্তুৰ পৰা অহা পোহৰ অৰ্থাৎ আপত্য ৰশ্মি সদায় বাওঁ দিশৰ পৰা সোঁ দিশলৈ গতি কৰে। তাৰমানে বাওঁ দিশৰ পৰা আহি দাপোনত পৰেহি। তাৰপিছত চোৱা 2 নম্বৰ, মুখ্য অক্ষৰ সমান্তৰাল সকলো দূৰত্ব দাপোনৰ মেৰু Pৰ পৰা জোখা হয়। তাৰমানে এই দাপোনৰ সন্মুখত থকা AB লক্ষ্য বস্তুৰ দূৰত্ব কেনেদৰে জুখিবা, এই মূল বিন্দু মানে মেৰু Pৰ পৰা লক্ষ্য বস্তুৰ স্থান মানে B লৈ আমি জুখিব লাগিব। তাৰ মানে PBৰ দূৰত্বই হ'ব লক্ষ্য বস্তুৰ দূৰত্ব। এই লক্ষ্য বস্তুৰ দূৰত্বক ইউৰ দ্বাৰা বুজোৱা হয়। তেনেদৰে প্ৰতিবিম্বৰ দূৰত্ব হ'ব মেৰু P বিন্দুৰ পৰা এই দাপোনৰ সন্মুখত গঠন হোৱা A' B' প্ৰতিবিম্বৰ স্থানলৈ যি দূৰত্ব সেয়া। তাৰমানে PB' মাজৰ দূৰত্বই হ'ল প্ৰতিবিম্বৰ দূৰত্ব। প্ৰতিবিম্বৰ দূৰত্বক ভিৰ দ্বাৰা বুজোৱা হয়। এতিয়া 3 নম্বৰ নিয়মটো চোৱা। মূল বিন্দু বা মেৰু Pৰ পৰা সোঁহাতে মানে এক্স অক্ষৰ দিশত জোখা সকলো দূৰত্ব ধনাত্মক আৰু মূল বিন্দুৰ পৰা বাওঁ দিশে অৰ্থাৎ এক্স অক্ষৰ দিশত জোখা সকলো দূৰত্ব ঋণাত্মক হয়। এইখিনি কথা মই অলপ আগতে তোমালোকক এই চিত্ৰৰ দ্বাৰা বুজাই দিছিলোঁ, বুজিব পাৰিছা নহয়? এতিয়া 4 নম্বৰ নিয়মটো চোৱা। মুখ্য অক্ষৰ লম্বভাৱে আৰু ওপৰলৈ মানে ৱাই অক্ষৰ দিশত জোখা সকলো দূৰত্বৰ মান ধনাত্মক বুলি ধৰা হয়। আৰু 5 নম্বৰ নিয়মটো হ'ল মুখ্য অক্ষৰ লম্বভাৱে তললৈ মানে ৱাই অক্ষৰ দিশত জোখা সকলো দূৰত্বৰ মান ঋণাত্মক বুলি ধৰা হয়। আকৌ এবাৰ কথাখিনি চমুকৈ জুকিয়াই দিছোঁ, ভালদৰে শুনিবা, সহজ পাবা। P হ'ল মূল বিন্দু। মূল বিন্দু Pৰ পৰা আনুভূমিক দিশত সোঁফালে জোখা সকলো দূৰত্বৰ মান ধনাত্মক আৰু বাওঁফালে জোখা সকলো দূৰত্বৰ মান ঋণাত্মক বুলি ধৰা হয়। তেনেদৰে মূল বিন্দুৰ পৰা ওপৰলৈ জোখা মানসমূহ ধনাত্মক। আচলতে এই উলম্ব দিশত লোৱা জোখসমূহ হ'ল লক্ষ্য বস্তু বা প্ৰতিবিম্বৰ উচ্চতাৰ জোখ। মুখ্য অক্ষৰ পৰা ওপৰমুৱাকৈ থকা লক্ষ্য বস্তু বা প্ৰতিবিম্বৰ উচ্চতা জুখি পোৱা মান সদায় ধনাত্মক হয় আৰু মুখ্য অক্ষৰ পৰা তললৈ মানে ওলোটা মূৰ কৰি থকা প্ৰতিবিম্বৰ উচ্চতা জুখি পোৱা মান সদায় ঋণাত্মক হয়। এই নিয়মসমূহ অনুকৰণ কৰি আমি গোলাকাৰ দাপোনৰ অংকসমূহ কৰিব লাগিব। এইবাৰ আমি দাপোনৰ সূত্ৰ আৰু বিবৰ্ধন সম্পৰ্কে জানো আহা। অলপ আগতে তোমালোকক কোৱা হৈছিল মেৰু Pৰ পৰা লক্ষ্য বস্তুৰ দূৰত্বক ইউ বোলা হয় আৰু মেৰু Pৰ পৰা প্ৰতিবিম্বৰ দূৰত্বক ভি বোলা হয়। আৰু আগতে আমি পাই আহিছোঁ মেৰু Pৰ পৰা মুখ্য ফকাছ Fৰ মাজৰ দূৰত্বক স্মল f বোলা হয়। এতিয়া লক্ষ্য বস্তুৰ দূৰত্ব ইউ, প্ৰতিবিম্বৰ দূৰত্ব ভি আৰু ফকাছ দৈৰ্ঘ্য Fৰ মাজৰ সম্বন্ধটো চোৱা। 1/v + 1/u = 1/f। এইটো এটা সূত্ৰ। এই সূত্ৰটো সকলো অৱস্থাতে সকলো গোলাকাৰ দাপোনৰ ক্ষেত্ৰত আৰু লক্ষ্য বস্তুৰ যিকোনো অৱস্থানৰ বাবে প্ৰযোজ্য। তোমালোকে এই পাঠৰ অনুশীলনীৰ অংকসমূহ সমাধান কৰিবৰ সময়ত
যেতিয়া 1/v + 1/u = 1/f বা r = twice f এই সূত্ৰসমূহত সাংখ্যিক মান বহুৱাবা তেতিয়া কাৰ্টীয় চিহ্ন প্ৰথা ব্যৱহাৰ কৰিব লাগিব। তাৰ মানে u বা v বা r ৰ মান পজিটিভ হ'ব নে নিগেটিভ হ'ব সেয়া কাৰ্টীয় চিহ্ন প্ৰথা অনুসৰিহে হ'ব। ইয়াৰ পিছত আহিল বিবৰ্ধন। বিবৰ্ধন শব্দটো শুনি কিছুমান ছাত্ৰ ছাত্ৰীয়ে মনত কিবা জটিল কিবা এটা এনে ভাৱ সুমুৱাই লয়, কিন্তু তেনেকুৱা একো নহয়। বিবৰ্ধনৰ সংজ্ঞা দিয়াৰ আগতে তলৰ চিত্ৰকেইখনলৈ মন কৰা, তেতিয়া একেবাৰে সহজে বিবৰ্ধনৰ বিষয়ে বুজিব পাৰিবা। প্ৰথমে এই চিত্ৰখনত চোৱা, এই অৱতল দাপোনখনৰ সন্মুখত AB হ'ল লক্ষ্যবস্তু আৰু A', B' হ'ল প্ৰতিবিম্ব। আৰু তোমালোকে কি দেখা পাইছা? লক্ষ্যবস্তুটো ওপৰলৈ থিয়কৈ আছে আৰু এই প্ৰতিবিম্বটো ওলোটাকৈ আৰু লক্ষ্যবস্তুতকৈ সৰুকৈ গঠন হৈছে। আকৌ এই চিত্ৰখনত চোৱা, এই AB লক্ষ্যবস্তুতকৈ দাপোনৰ পিছফালে থিয় আৰু লক্ষ্যবস্তুতকৈ বিবৰ্ধিত A', B' প্ৰতিবিম্ব গঠন হৈছে। আৰু এই উত্তল দাপোনখনত আকৌ দাপোনৰ পিছফালে লক্ষ্যবস্তুতকৈ সৰু থিয় প্ৰতিবিম্ব দেখা পাইছা। তেতিয়াহ'লে এই দুয়োখন দাপোন চাই আমি কি বুজিলোঁ? দাপোনৰ প্ৰকৃতি আৰু দাপোনৰ সন্মুখত লক্ষ্যবস্তুটো থকা স্থান অনুসৰি প্ৰতিবিম্ব সৰু, ডাঙৰ, থিয় অথবা ওলোটা দেখা যায়। তাৰ মানে প্ৰতিবিম্বটো লক্ষ্যবস্তুৰ আকাৰ সাপেক্ষে কিমান গুণে ডাঙৰ বা সৰুকৈ গঠন হৈছে সেয়াই হ'ল বিবৰ্ধন। অৰ্থাৎ লক্ষ্যবস্তুটোৰ তুলনাত প্ৰতিবিম্বটো কিমান ডাঙৰ বা কিমান সৰু সেয়াই বিবৰ্ধন। মনত ৰাখিবা, বিবৰ্ধনৰ কোনো একক নাই। লক্ষ্যবস্তুতকৈ প্ৰতিবিম্বৰ আকাৰ ডাঙৰ হ'লে তাক বিবৰ্ধিত প্ৰতিবিম্ব, আকৌ দাপোনত লক্ষ্যবস্তুৰ তুলনাত তেনে সৰু প্ৰতিবিম্ব গঠন হ'লে তাক সংকুচিত প্ৰতিবিম্ব বোলা হয়। বিবৰ্ধনক M আখৰেৰে সূচোৱা হয়। এতিয়া উচ্চতা আৰু বিবৰ্ধনৰ মাজৰ সম্পৰ্ক চাওঁ আহা। যদি লক্ষ্যবস্তুৰ উচ্চতা h আৰু প্ৰতিবিম্বৰ উচ্চতা h' বুলি ধৰা হয়, তেন্তে গোলাকাৰ দাপোনে উৎপন্ন কৰা বিবৰ্ধন হ'ব M = h'/h। তাৰমানে প্ৰতিবিম্বৰ উচ্চতা / লক্ষ্যবস্তুৰ উচ্চতা। বিবৰ্ধন M-ৰ লগত লক্ষ্যবস্তুৰ দূৰত্ব u আৰু প্ৰতিবিম্বৰ দূৰত্ব v-ৰো সম্পৰ্ক আছে আৰু এই সম্পৰ্কক এনেদৰে প্ৰকাশ কৰা হয় M = h'/h = v/u। কেতিয়াবা অংক কৰোঁতে প্ৰশ্নটোত উচ্চতাৰ মান দিয়া নাথাকে, কিন্তু বিবৰ্ধনৰ মান উলিয়াবলৈ দিয়ে। তেতিয়া এই সূত্ৰটো মানে M = h'/h = v/u এই সূত্ৰটো প্ৰয়োগ কৰিবা। এই বিবৰ্ধনৰ সূত্ৰ প্ৰয়োগ কৰি অংক কৰোঁতেও কাৰ্টীয় চিহ্ন প্ৰথাৰ 4 নম্বৰ আৰু 5 নম্বৰ ৰুল দুটা প্ৰয়োগ হয়। অৰ্থাৎ প্ৰতিবিম্ব যেতিয়া মুখ্য অক্ষৰ পৰা ওপৰলৈ থিয়কৈ গঠন হয় তেতিয়া তাৰ উচ্চতাৰ মান ধনাত্মক হয়। তেনেদৰে প্ৰতিবিম্ব যেতিয়া মুখ্য অক্ষৰ পৰা তললৈ মূৰ কৰি থাকে অৰ্থাৎ ওলোটাকৈ গঠন হয় তেতিয়া সেই প্ৰতিবিম্বৰ উচ্চতাৰ মান ঋণাত্মক বুলি গণ্য কৰা হয়। তোমালোকে সদায় মনত ৰাখিবা, যদি বিবৰ্ধন M-ৰ মান পজিটিভ হয় তেতিয়া গম পাবা যে প্ৰতিবিম্বৰ প্ৰকৃতি হ'ব অসৎ আৰু থিয়। আকৌ যদি M-ৰ মান নিগেটিভ পোৱা তেতিয়া গম পাবা যে প্ৰতিবিম্বৰ প্ৰকৃতি সৎ আৰু ওলোটা হয়। সৎ আৰু ওলোটা। ছাত্ৰ ছাত্ৰীসকল, আজিলৈ সামৰোঁ। পৰৱৰ্তী ভিডিঅ'ত আমি অনুশীলনীৰ অংকসমূহ সমাধান কৰিম। তোমালোকে নিয়মীয়াকৈ ভিডিঅ'বিলাক পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।